জিন্দাবাদ 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 জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ 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 জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকাখন তুলিবলৈ যাওঁ আমি পতাকাখন তুলিবৰ সময়ত আমাৰ কি বস্তুৰ প্ৰয়োজন বন্ধুসকল আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সাংগঠনিক দিশৰ ওপৰত এটা কৰ্মশালা আয়োজন কৰিছে। খুব এটা ধুনীয়া অনুষ্ঠান, বহুত কথা জানিব পাৰিম, বহুত কথা শিকিব পাৰিম। সেইবাবে আহিলোঁ শিৱসাগৰলৈ। আহকচোন। কিন্তু শিৱসাগৰ যুৱ দল থানেশ্বৰ দত্ত পুৰণি প্ৰেক্ষাগৃহ হয় আৰু ইয়াতে আমাৰ অনুষ্ঠানটো হ'ব। আহকচোন ৰাইজ, বহুত কথা জানিবলগীয়া আছে, ইয়াৰ পৰা আমি শিকিবলগীয়া আছে। আই কাৰ্ড দিছে, যিহেতু অনুষ্ঠানত যদি আমি অংশগ্ৰহণ কৰিব হয় তেন্তে এটা আই কাৰ্ডৰ প্ৰয়োজন। এই আই কাৰ্ডটো লৈ আমি এতিয়া লাহেকৈ অনুষ্ঠানলৈ বুলি আগবাঢ়িম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3 মাহ আমি সাংগঠনিক মাহ ঘোষণা কৰিছিলোঁ আৰু এই 3 মাহত সাংগঠনিক বিভিন্ন পৰ্যায়ৰ আমি কামখিনি আগবঢ়াই লৈ গৈছিলোঁ। তাৰ সমান্তৰালভাৱে আমি পূব খণ্ডৰ সাংগঠনিক কৰ্মশালা 20-21 তাৰিখ আৰু মধ্য খণ্ডৰ সাংগঠনিক কৰ্মশালা 26-27 তাৰিখে, উত্তৰ খণ্ডৰ সাংগঠনিক কৰ্মশালা 27-28 তাৰিখে আৰু কেন্দ্ৰীয় খণ্ডৰ সাংগঠনিক কৰ্মশালা 29-30 তাৰিখে আমি আয়োজন কৰিছিলোঁ। সেইমৰ্মে আজি শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত শিৱসাগৰ যুৱ দলৰ সভাকক্ষত আমাৰ পূব খণ্ডৰ সাংগঠনিক কৰ্মশালা আজি আৰম্ভ হৈছে। এই সাংগঠনিক কৰ্মশালা পূব খণ্ডৰ অন্তৰ্গত প্ৰতিখন জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে সাংগঠনিক সম্পাদকসকল, আঞ্চলিক সমিতিসমূহৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে সাংগঠনিক সম্পাদকসকলে অংশগ্ৰহণ কৰিছে। আৰু এই সাংগঠনিক কৰ্মশালাত সমল ব্যক্তি হিচাপে আজি কেইবাজনো আমাৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই বক্তব্য ৰাখিছে আৰু এই বক্তব্যৰ পৰা আমি আশা কৰিম যে পৰিষদৰ সকলো স্তৰৰ কৰ্মীয়ে সাংগঠনিক তেওঁলোকৰ যি দক্ষতা, সেই দক্ষতা দুগুণে বৃদ্ধি হ'ব। সাংগঠনিক যিখিনি ন্যূনতম নীতি নিয়মৰ মাজেৰে সংগঠনটো পৰিচালিত হয়, তাৰ দ্বাৰা প্ৰশিক্ষিত হৈ তেওঁলোকে আহি থকা দিনত অধিক উৎসাহেৰে, অতি নিষ্ঠা সহকাৰে, শৃংখলাবদ্ধতাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনটি আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ সতীৰ্থসকলক, আমাৰ সদস্যসকলক কেনেধৰণে জাতি গঠন প্ৰক্ৰিয়াটোৰ লগত জড়িত কৰিব পৰা যায়, আন জনসাধাৰণক বা ছাত্ৰ ছাত্ৰীক কেনেধৰণে আমাৰ জাতি গঠন প্ৰক্ৰিয়াটোৰ লগত বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত কৰাব পৰা যায়, সেই বিষয়ৰ ওপৰত ইয়াতে বিস্তৃতভাৱে আলোচনা হৈছে। ইয়াতে বিস্তৃতভাৱে নিশ্চয় সাম্প্ৰতিক পৰিস্থিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিবিলাক লক্ষ্য উদ্দেশ্য সেই সম্পৰ্কত আলোচনা হৈছে। একেবাৰে এটা অনুষ্ঠান অনুষ্ঠিত কৰোঁতে পতাকাখন উত্তোলন কৰাৰ পৰা একেবাৰে পতাকাখন নমোৱালৈকে কেনেধৰণে এগৰাকী সতীৰ্থ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে সেই বিষয়ে ইয়াতে আলোচনা কৰা হৈছে। কেনেধৰণে আমাৰ সভা সমিতিবিলাক উপদেষ্টাসকলে যুৱ ছাত্ৰ পৰিষদৰ সংবিধান, ইস্তাহাৰ, যুৱ ছাত্ৰ পৰিষদৰ মূল লক্ষ্য উদ্দেশ্য, যুৱ ছাত্ৰ পৰিষদৰ মূল দাবী এইবিলাকৰ সম্পৰ্কে সংগঠনটোৰ সদস্যপদ ল'বলগীয়া হ'লে কি প্ৰয়োজন আছে, যুৱ ছাত্ৰ পৰিষদৰ অসমীয়া সূত্ৰ দৃষ্টিভংগী কি, যুৱ ছাত্ৰ পৰিষদে সামগ্ৰিকভাৱে অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিতৰে যিটো আমি অসমীয়া জাতি আগুৱাই নিয়াৰ যিটো আমাৰ চিন্তা চৰ্চা, এই গোটেই কথা বতৰাখিনি আমাৰ সতীৰ্থসকলক আচলতে ট্ৰেইন আপ দিবৰ কাৰণে আচলতে এই সাংগঠনিক এখন সভা চলাবলগীয়া হ'লে কি প্ৰয়োজন আছে
এখন সাংগঠনিক সভা চলাবলৈ বা এখন অধিৱেশন পাতিবলগীয়া হ'লে কি কি আমাৰ প্ৰয়োজন আছে, এই কাৰ্যসূচী ক্ষেত্ৰতো আমাৰ কেনেধৰণৰ কাৰ্যসূচী আমি কাইলৈ ধৰক অনশনটো কেনেকৈ অনশনৰ কাৰ্যসূচী কৰিব লাগে, কেনেধৰণেৰে আপোনাৰ প্ৰতিবাদ কৰিব লাগে, এই গোটেই আমাৰ সতীৰ্থসকলক আমি আচলতে এই কথা বতৰাখিনি পোৱা যায়। তেওঁলোকেও এই আমাক আচলতে প্ৰশ্ন কৰিব, প্ৰশ্নখিনি উত্তৰ দিয়া হ'ব। যুৱ ছাত্ৰ সাংগঠনিক কৰ্মশালা হ'ল কি যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকলক আমাৰ সংবিধান ইস্তাহাৰ সম্পৰ্কে জ্ঞান দি লক্ষ্য উদ্দেশ্যখিনি জ্ঞান দি পেলাই সংগঠনটোক আগুৱাই নিয়াৰ কাৰণে আচলতে আমাৰ যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ।